হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে, কুশলে আছে। বহুদিনৰ পিছত আজি এটা ভিডিঅ' লৈ আহিছোঁ। ব্লগ তেনেকৈ বনোৱা নাযায়, কিনো দেখুৱাই থাকিম। তেনেকৈ মানে কি হয়, সময়ত কেমেৰাটো উঠোৱা নাযায়। মেইন কথাটো সেইটোৱে। আৰু ব্লগ বনোৱা একচুৱেলি হেবিটটো নোহোৱা হৈ থাকিলে, সেইটো কাৰণে যদি ব্লগ বনোৱা এটা হেবিট কৰা যায় ন, তেতিয়াহ'লে কি হয় মানে ব্লগবোৰ হৈ যায় ধুনীয়াকৈ। আৰু ব্লগ বনাব ইমান বেছি টাফো নহয়, সহজে হয়। কিন্তু মই ভাবোঁ কিছুমান দৰকাৰী কথা যদি মাজত সোমোৱাই দিয়া নহয়, এনেই আজে বাজে যি টি দেখুৱাবলৈ ভাল নালাগে। তো সেইটো কাৰণে সেইটো ভাবি ভাবি মোৰ ভিডিঅ'বোৰ বহুত দেৰি হৈ যায়। আৰু কণ্টেণ্ট বিচাৰি মোৰ ভিডিঅ'বোৰ বহুত দেৰি হৈ যায়। আজি ভাবিলোঁ বহুত দিন ভিডিঅ' দিয়া নাই, যিহেতুকে আজি এটা ভিডিঅ' দিওঁ। আৰু ভিডিঅ'টো দিম বুলি এইটো কাৰণেই ভাবিলোঁ, আপোনালোকে দেখিছে চাগে মোৰ সেয়া গালত বহুত দিনৰ পৰাই ভাবি আছোঁ কম বুলি, কিন্তু কোৱা হোৱা নাছিলে। এই গালত দেখিছে চাগে, সেইবোৰ একদম ক'লা ক'লা দাগ হৈছে। ইয়াতে আছে, ইয়াতে দেখিছেনে ক'লা ক'লা দাগ। মোৰ বহুত বেছি পিম্পলছ আছিলে, তাৰ কাৰণে কিছুমান গাঁতো আছে মোৰ ইয়াতে। বহুত ডাঙৰ সৰুবোৰ গৈছে বাৰু, কিন্তু ডাঙৰবোৰ সেইবোৰতো আৰু চোৱাটো সম্ভৱ নহয়, নাযায় সেইবোৰ। আৰু এই ক'লা ক'লা দাগবোৰ দেখিছেনে? এই ক'লা ক'লা দাগ ইয়াতে আৰু এইপিনেও দেখিছে চাগে। এইপিনেও চাৰিওফালে মুখখন ক'লা ক'লা দাগ হৈছে, প্ৰায় হৈ থাকে। আৰু এইবোৰ মই কেনেকৈ গুচাওঁ, কেনেকৈ নোহোৱা কৰোঁ, তো সেইটোৱে আপোনালোকক ক'ব বিচাৰিছোঁ। কিন্তু মই দেখুৱাই নিদিওঁ কাৰণ দেখুৱাই দিব গ'লে আৰু বহুত কিবা কিবি কৰিব লাগে। কাৰণ সেইবোৰ যিহেতু ভিডিঅ'টোও বহুত বেছি দীঘল হৈ যাব, সেইবোৰ কৰি দেখুৱাই থাকিলে। যিহেতুকে একেবাৰে সহজ কথা, সকলোৱে জানেই, সকলো বস্তুবোৰ চিনিয়ে পায়, তো দেখুৱাই দিয়াৰ কোনো কথা আহি নপৰে। মানে মই ভাবোঁ বেকাৰ সময় নষ্ট কৰি একো লাভ নাই, সকলোৰে সময়ৰ মূল্য আছে নহয় জানো। আৰু ময়ো এতিয়া কেইটা বাজিলে, 12:30 বাজিলে। অকণমান দেৰি পিছত আকৌ স্কুলত যাব লাগিব, বাবুহঁতক আনিব। তো সেইটো কাৰণে কৈ দিছোঁ মই কি কৰোঁ। মই বেলেগ একো নকৰোঁ, অকল যেতিয়া মানে মুখখন ধুওঁ ন, মুখখন ধুৱাতে মই বেচন ব্যৱহাৰ কৰোঁ। বেচন লওঁ, আৰু এতিয়া যিহেতুকে ঠাণ্ডাৰ দিন, বহুত বেছি ঠাণ্ডাৰ দিন ন, তাত মই গাখীৰ মিলাই লৈ লওঁ, কাৰণ নহ'লে ড্ৰাই হৈ যাব। গাখীৰ অকণমান মিলাই কিনে বেচনেৰে মুখখন ধুই পেলাওঁ। তাৰপিছত এইটো মই বেছিভাগ ৰাতি কৰোঁ। আৰু ৰাতি কৰিলে বস্তুবোৰ কি হয়, ধূলি বালি নপৰে নহয়, তেতিয়া তাৰমানে মানে সোনকালে কাম কৰে। যিকোনো স্কিনৰ মানে ট্ৰিটমেণ্ট কৰিলে ৰাতি কৰিলে বেছি সুফল পোৱা যায় দিনত কৰাতকৈ। তো এনেকৈ মুখখন মই ধুনীয়াকৈ বেচন আৰু গাখীৰেৰে ধুই লওঁ। গাখীৰৰ লগত মানে বেচনটো গাখীৰ অকণমান দি কিনে পেষ্ট বনাই লওঁ, বনাই কিনে মুখখন ধুই আহোঁ। ধুই আহি তাৰপিছত ধুনীয়াকৈ মুখখন মুচি কিনে ৰ'জ ৱাটাৰে অকণমান কটনত লৈ কিনে ৰ'জ ৱাটাৰেৰে মুখখন মুচি লওঁ। তাৰপিছত নাৰিকলৰ তেল, বেলেগ একো নহয়, নাৰিকলৰ তেল ধুনীয়াকৈ ইয়াতে লগাই ৰাখোঁ। আৰু অকণমান হালধি, নাৰিকলৰ তেল আৰু অকণমান হালধি মিক্স কৰি গোটেই মুখখনত নলগাওঁ, মানে অলপ সেই লাগে যে, মানে শোৱাৰ সময়ত অকণমান কিবা এটা লাগি যায় ন, সেইটো কাৰণে য'ত হৈছে তাত মানে ধুনীয়াকৈ মালিচ কৰি দিওঁ নাৰিকলৰ তেল আৰু হালধি। তো তেনেকৈ 15 দিনমান কৰিলে একেবাৰে ধুনীয়াকৈ নোহোৱা হৈ যায়। আৰু একদম মেজিক নহয়, 2-3 দিনতে যে নোহোৱা হ'ব তেনেকুৱা নহয়, কাৰণ যিয়ে নেচাৰেল বস্তু হয়, যিহেতুকে একো ক্ষতিও নকৰে আৰু ধুনীয়াকৈ চাফা হৈ যায়। আৰু যোনে গোটেই মুখখনতে লগাব পাৰে, তেতিয়াহ'লে লগাব পাৰে, একো ক্ষতি নাই। অইলি স্কিনৰ কাৰণেও নাৰিকলৰ তেলটো কিন্তু বেয়া নহয়। মোৰ স্কিনটো অইলি হয়, তথাপি মই লগাব পাৰোঁ। আৰু লগালে মানে একো ক্ষতি নহয়, লগাই কিনে মুচি দিলে হৈ যায়, মাছাজ কৰিলে হৈ যায়। কেতিয়াবা মাছাজ কৰি কিনে সেই কৰোঁ, তেনেকুৱা আৰু মানে বিশেষকৈ সেইবোৰ পিছৰ কথা। কিন্তু বিশেষকৈ দাগটোৰ কাৰণে কৈছোঁ, দাগটো মই কেনেকৈ গুচাওঁ, তো ইমানেই, বেলেগ একো নাই। দাগটোৰ কাৰণে অকল নাৰিকলৰ তেল আৰু হালধি, এক চিকুটমান হালধি আৰু নাৰিকলৰ তেল মিক্স কৰি কিনে দাগকেইটাৰ ওপৰত লগাই থৈ দিব, ডেইলি কৰিব। সেয়াই, আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। আজিলৈ ইমানতে এৰিছোঁ সকলোকে। আৰু নতুন এটা ভিডিঅ' লৈ আহিম, কেতিয়া আহোঁ নাজানো দেই। মোৰ বহুত দেৰি হয় ভিডিঅ'বোৰ দিওঁতে। আৰু যিহেতুকে
সঁচাই কৈছোঁ, মই নিজৰ চখৰ কাৰণেহে ভিডিঅ' বনাওঁ আৰু কিছুমান মেমৰি ৰাখি থ'ম বুলি ভাবি কেনে ভিডিঅ' বনাওঁ। তো এনেকুৱা নহয় যে পইচাৰ পিছত দৌৰিছোঁ, মানে তেনেকুৱা নহয়। কাৰণ সেইবোৰ কৰিব গ'লেতো বহুত কষ্ট কৰিব লাগিব। ইউটিউবত আজিকালি সহজতে পইচা পোৱাটো একেবাৰে সহজ কথা নহয়। গতিকে যি নহওক, আজি ইয়াতে এৰিলোঁ। পিছত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। বাই বাই।